নমস্কাৰ মই আজি উপস্থিত আছোহি টেঙাখাট অঞ্চলৰ নখঙীয়া গাঁৱত নখঙীয়া বীৰলাচিত প্ৰসংগনত যিহেতু অহা জানুৱাৰী 6 তাৰিখ আৰু 7 তাৰিখে যি গ্ৰাম্য পৰ্যটনৰ মেলাৰ অনুষ্ঠানৰ আয়োজন কৰিছে তাৰ প্ৰসংগনতে আছোঁ আৰু আজি যিহেতু বাৰ্তালাপৰ যি মুখ্য সঞ্চালক চক্ৰপাণি পৰাগ দা আমাৰ মাজত খন্তেক পিছতেই আহি উপস্থিত হ'বহি আৰু তাৰে প্ৰস্তুতি চলাই আছে তেওঁলোকক আদৰিবৰ কাৰণে মোৰ পিছপিনে দেখিছে এইবিলাক NCCৰ গ্ৰুপৰ সদস্যসকল তেওঁলোকে তেওঁক আদৰিবৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু যি গ্ৰাম্য পৰ্যটন মেলাৰ 6 তাৰিখৰ পৰা আৰম্ভ হ'ব তাৰে এইবিলাক বনাই আছে প্ৰস্তুতি চলাই আছে ইমান সুন্দৰকৈ আৰু সকলোৱে আহিব গ্ৰাম্য পৰ্যটন মেলাৰ উপভোগ কৰিবৰ কাৰণে আৰু অহা 6 তাৰিখে আমাৰ অতিকৈ মৰমৰ জুবিন দা আমাৰ মাজত আহিব তেওঁৰ গীত পৰিৱেশন কৰিবৰ কাৰণে যিহেতু ইয়াতে টেঙাখাট অঞ্চলৰ নখঙীয়া বীৰলাচিত প্ৰসংগনত সকলোৱে আহিব তাৰে বলকচোন যাওঁ আৰু তেওঁলোকে কি দেখাব এই গ্ৰাম্য পৰ্যটন মেলাত তাৰে অনুষ্ঠান আজি প্ৰস্তুতি চলাইছে তাৰে অলপ উপভোগ কৰোঁ বলক বৰ্তমান আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ বাৰ্তালাপৰ মুখ্য সঞ্চালক চক্ৰপাণি পৰাগ দা তাৰ পিছতে আপোনালোকক দেখাম এই গাড়ীৰ পৰা নামিব এতিয়া যিহেতু আমাৰ মাজত বাৰ্তালাপৰ মুখ্য সঞ্চালক আমাৰ চক্ৰপাণি পৰাগ দা মোৰ সৈতে অলপ প্ৰব্লেম দিয়ে এই অলপ কিবা এটা কৈ দিয়ক মোৰ চেনেলটোৰ বিষয়ে তোমাৰ চেনেলটোৰ নামটো অসমৰ অনুৰাগী ভাল লাগিল ইয়ালৈ আহি টেঙাখাটলৈ আহি আৰু নখঙীয়া ৰাইজৰ আদৰ সেইখিনি ভাল লাগিছে ব্ৰেণ্ড এম্বেচাডৰ হিচাপে দায়িত্ব অৰ্পণ কৰিছে কেইবাটাও অনুষ্ঠান কৰিবলৈ গৈ আছোঁ আৰু এনেকৈ থাকিম 6, 7, 8 তাৰিখে খুব ধুনীয়াকৈ আৰু তোমাৰ চেনেলটো চাবলৈ সকলোকে আহ্বান জনাইছোঁ হ'ব ঠিক আছে নেচাৰী বিহু প্ৰস্তুতি চলি আছে আমি ইয়াৰ পিছতেই যাম ইটাপাৰা পুখুৰী তাত অলপ কিমান পাৰোঁ দেখামগৈ আৰু আমাৰ মাজত উপস্থিত আছে জীৱনৰ ৰং তেওঁৰ লগত অলপ কথা পাতিবলৈ চেষ্টা কৰিম বলকচোন যাওঁ বৰ্তমান আমাৰ মাজত এয়া আছে আমাৰ জীৱনৰ ৰং একদম বেলিটো ধুনীয়াকৈ পৰিছে ভালনে ভাল আছোঁ আৰু কোনোমতে আছোঁ আৰু আজি আমাৰ মাজত এয়া প্ৰণৱ দানা জীৱনৰ ৰং চেনেল ইউটিউব চেনেল আছে এয়া আৰু আজি আমাৰ মাজত প্ৰণৱ দা লগ পালোঁ ভাল লাগিছে লগ পাই একদম তোমাকো লগ পাই ভাল লাগিছে বিশেষকৈ গ্ৰাম্য পৰ্যটন মেলা 6, 7 আৰু 8 জানুৱাৰী তাৰিখে নিমন্ত্ৰণ জনাইছে টেঙাবাসীৰ ৰাইজে আচলতে প্ৰচাৰটো ধুনীয়াকৈ কৰিম আহিম লগ পাম সেইদিনা আমি ভালকৈ আকৌ কথা পাতিম ঠিক আছে আজি মানে কি হ'ল হঠাৎ লগ পাইছোঁ অকণমান কনফিউজ হৈ গৈছে ন তেনেকৈ মানে আপোনালোকৰ তেনেকুৱা ধৰণৰ মানুহ মানে লগ পোৱা নাই মানে একচুৱেলি আমি ওলাই যোৱা নাই আৰু বিশেষকৈ পোৱাও নাই এয়াই আৰু বেছি নকওঁ টাইমো নাই আৰু বেলেগত যাব আছে একদম 6, 7, 8 জানুৱাৰী তাৰিখে লগ পাম আকৌ লগ পাম ঠিক আছে ভাল লাগিল Yeah.